এয়া নিমাতী ঘাটৰ অৱস্থা, মাজুলী নিমাতী ঘাটৰ। আপোনালোকে দেখা পাইছে এখন বাইক ওলাবই পৰা নাই। গাড়ী বাইক আৰু যাত্ৰীসকল এতিয়া নাওতে আছে বৰষুণৰ ফলত। ইয়াক কঠোৰ চেষ্টাৰে বাইকখন তুলিবলৈ চেষ্টা কৰি আছে। এখন চিলিভাৰ গুচি আহিবলৈ অলপমান ভাগি চিগি হৈ থাকিব। আৰু এখন নিছে বাইক, এখন যেন তেনে উঠিছেগৈ। এইখনৰ 500 টপা আগত 500 টপা মানে লিটটো বেয়া দি দিলে, ইয়াৰ লিটটো ভাল হৈ যাব। এইটো উঠি গৈ পেলাই পৰিবলৈ গৈছে নি? বেয়া দিছে। বাম্পাৰ লাগি ভাগিব। কোন সময় আছে গাড়ী ভিতৰে মৰিব আছিলে সেইটো উঠি আছে, নহ'লে ক'ত চকা ঘূৰিব। মৰিব ৰাস্তাত মানুহ মৰিব আছে মানুহ। বলেৰ' এখন আহিছিলে নে কি হ'ল এখন, মানে ওপৰত লগাই মানে অকণমান ভয় কৰি পাতলা গাড়ী গুচি যায় দেখোন খালী গাড়ী। ভিডিঅ' কৰি কি কি পাবি? ৰাস্তাটো ভাল হ'লেও হ'ব নহয়।
আপোনাৰ আগত কঠীয়া ৰুব নিতু সাহস হ'ব নহয় উঠাবলৈ সাবস্ক্রাইব করুন আসাম বয় চ্যানেলটো তাৰপিছত থকা বেলাইকনটো দবাই দিয়ক নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সকলোতকৈ আগত পাবৰ বাবে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে